গাইজ জুবিন দাক বোলে হত্যা কৰা হৈছে আমাৰ অসমৰ মামাই কৈছে। ঠিক আছে, হত্যা কৰা বুলি মামা ক'ব নালাগে, গোটেই অসমৰ ৰাইজে জানে যে জুবিন দাক হত্যা কৰা হৈছে, প্ৰি প্লান মাৰ্ডাৰ হৈছে জুবিন দাৰ লগত। ঠিক আছে, কিন্তু কথাটো হ'ল সেই দোষীকেইটাক ফাঁচি দিব কেতিয়া? কথাটো সেইটো হ'ল, দিব কেতিয়া ফাঁচি? আৰু ফাঁচি দিলে সেই দুইজনক দিলে নহ'ব নহয়। ফাঁচি দিলে সেই ফাংচনটোত কিমান মানুহ এটেণ্ড আছিলে চবক দিব লাগিব, কাৰণ দুইটা মানুহ দি কোনো চুৰ কৰিব নোৱাৰে। চুৰ কৰিব গ'লে এটা গ্ৰুপ থাকে, চুৰ কৰিব যাওঁতে যোনে চুৰ কৰে সেই দুইজনকে ধৰে, বাকীকেইজনটো পলাই যায় ন, বাকীকেইজনকো ধৰিব লাগিব লগতে। কথাটো সেইটো হ'ল। নাম্বাৰ 2, যদি তেওঁলোকক যদি কিবা এটা কাৰণত যদি অসম চৰকাৰে ফাঁচি নিদিয়ে তেনেহ'লে গম পাব যে অসমত আৰু কোনো ন্যায় নাপায়। চিধা কথা এইটো। মই হওক বা আপোনালোকৰ ঘৰৰ মানুহ হওক বা যোনেই নহওক, অসমত কোনো ন্যায় নাপায়, একদম খাটাং কথা এইটো। আৰু মই ভাবোঁ অতি সোনকালে আমাৰ অসম চৰকাৰে সেই দোষীকেইটাক অতি সোনকালে ফাঁচি দিয়ক। ফাঁচি দিয়ক মানে বহুত ডেঞ্জাৰ, বহুত খাতাৰনাক। ফাঁচিটো মানুহ 1 মিনিটত মৰি যায় ন, এনেকুৱা শাস্তি দিব নালাগে। কাৰণ গোটেই 3 কোটি মানুহ কান্দিছে, সেই 3 কোটি যে মানুহ যে কান্দিছে যে তাৰ ওপৰত ফাঁচি দিলে কিবা আমাক ভাল লাগিব জানো? নালাগে নহয়। ইমানটো 1 ছেকেণ্ডত মৰি যাব ন। আমাক ডাঙৰে এনেকুৱা মাৰক তেওঁলোকক, যাতে 7 জনমলৈকে মানুহে এনেকুৱা কাম কৰিবৰ কাৰণে 1000 বাৰ ভাবিব। তো আপোনালোকে কমেণ্টত লিখি দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমি মাতি থাকিম।